নমস্কাৰ, মই ডিম্পী শইকীয়া। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আবৃত্তি কৰিবলৈ ওলাইছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আকাল। কেতিয়াবা শব্দবোৰৰো অভাৱ হয় ৰংবোৰৰো। জোনটোৰ জোনাকখিনিও কেতিয়াবা বিলীন হৈ পৰে আঁউসীবোৰত। সিদিনা কুলিটোৱেও এলাগী মদাৰজোপাতে পৰি বিনাইছে। কিয় বাৰু ইমান আকাল? বেলিটোও যেন কোনোবাখিনিত ভাগৰি পৰে। পুৱা আহি আকৌ গুচি যায়। আকাশখনেও আকুলতাখিনি ধৰি ৰাখিব নোৱাৰি বৰষাৰে উপচাই পেলায়। জীৱননো কি নাহৰ ফুলহে, ফুলিব সৰিব, সজাই পৰাই চলিলেই হ'ল। সকলোতে আকাল, হৃদয়বোৰতো মৰমবোৰে কৰালহে বান্ধিছে। প্ৰিয় সময়ৰ নীৰৱতাবোৰক নিসংগতাই আগুৰিছে। তথাপিও আমিবোৰ ইমান স্বপ্নপ্ৰেমী কিয়? বুজিও অবুজন কিয়? এয়া আকাল নে নিৰাশা? ধন্যবাদ।